আজি বতৰটো অকণ ডাৱৰীয়া কাৰণে পকৰি বনি আছে। পকৰি বনাই আছো আৰু প্ৰথমবাৰৰ কাৰণে আজি বুন্দিয়া বনালো। বুন্দিয়া বুন্দিয়া আৰু পকৰি খাই কোনে কোনে ভাল পায় জনাব। এইটো সকলোৱে দেখিছে মাছ, ইমান টান মাছ আগতে দেখিছে? কুঁহি মাছৰ পোৱালি আইচ বক্সত ভৰাইছিলে। ৰাতিপুৱা বেপাৰীৰ পৰা লৈছিলোঁ, কাটিবতো দিছোঁ, এটা আইচ তৈয়াৰ হৈ গ'ল। ধাৰাসাৰ বৰষুণ, এই সন্ধিয়া লগা, একদম সন্ধিয়া লগাটো উপভোগ্য কৰি তুলিছে। মোৰ এনেও প্ৰিয় বৰষুণ। বৰষুণ উপভোগ কৰি আছো আমি বাৰান্দাত পৰি দুইটা। গেটাৰটো বৰ ঠিক নাই, কেনে মুখখন এবাৰ এনেকে দিছে, এবাৰ এনেকে দিছে, এবাৰ এইপিনে চাইছে, এবাৰ এইপিনে চাইছে। কি আছেনো, ঘৰত পৰি আছো, নিজৰ বাৰান্দাত পৰি আছো, বৰষুণ উপভোগ কৰি মুখখন এটা লাভ কৰিবলৈ কি আছে? মোৰ পকা দাড়ি ওলাই আছেতো, হয় নাই বাৰু? চব পকা দাড়ি ওলাই আছে। এনেকুৱা বতৰত কিবা কিবি বনাই খোৱাৰ মজাটোৱে বেলেগ। এনেকুৱা বতৰত কিবা কিবি বনাই খোৱাৰ মজাটোৱে বেলেগ। হয় নে? চাওক ইমান ধুনীয়া এটা পৰিৱেশ। ব'লক এতিয়া যাওঁ পাকঘৰ, তাৰপিছতে ডাইনিং টেবুল। মোৰ পকৰি ৰেডি হৈ গ'ল। আপোনালোকে চাই পেলাই কওকচোন কেনেকুৱা হৈছে। ঠিকে আছে নে? কালাৰ চালাৰ খুব। আমাৰ জি টি য'তে ত'তে পৰিয়ালৰ এটা মানে এক্টৰ, বিশিষ্ট এক্টৰ বিশ্বজিৎ দত্তৰ আজি জন্মদিন। এইটো আমাৰ বিশ্বজিৎ দত্ত, বিখ্যাত আমাৰ জি টি য'তে ত'তে চেনেলৰ এটা বিখ্যাত এক্টৰ বিশ্বজিৎ। আৰু সকলোৱে ইয়াক বাৰ্থডে শুভেচ্ছা জনাব। কিন্তু মোক নেমাতিলে বাৰ্থডেলৈ। মই তাক কৈছিলোঁ মোক নেমাতিলে মই ভিডিঅ' বনাই চবকে কৈ দিম বুলি কৈ দিছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব, আগবাঢ়ি যাওক। বিশ্ব বিশ্ব আজি ঘৰত খানাটো কি হেগিয়ে হ'ল? মাংস ভাত। হা? মাংস ভাত। আৰু একো নাই। হা? একো নাই। তই কৈছিল নাই খাবলৈ? কি কি খালে? ভাত দাইল মাংস। হা হা? কি 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 কি? ভাত দাইল মাংস কৰি দিম। ভাত দাইল মাংস। আৰু ই কি বুলি কৈছে? নেমু আছিলে। ই অকল মাংস বুলি কৈছে। হা? ই দেখিছে নাই? ভাত দাইল মাংস গোটেইখিনি খোৱালে। এতিয়া মোক কৈছে অকল মাংস ভাত বোলে। 5টামান আইটেম খোৱালা আজি। হে? ই মোক ঠগিছে আজি। এয়া মোৰ অতি মৰমৰ কুকুৰাটো। কুকুৰাটো নহ'লে কুকুৰাজনী একদম সদায় মোক এটা এটা কণী পাৰি খুৱাই আছেগৈ। এইপিনে পিনে ভিডিঅ' কৰি আছে চা, এইপিনে ভিডিঅ' কৰি আছে দেখিছা নাই?